Hello guys, welcome to our YouTube channel Manjit Entertainment Zone. আজি আমি আছো মৰিগাঁও ডিস্ট্ৰিক্টত মৰিগাঁও ডিস্ট্ৰিক্টৰ পৰা আমি এটা যাত্ৰা আৰম্ভ কৰিম। যাত্ৰাটো আমাৰ মেইন ডেষ্টিনেশ্যন হৈছে পৰশুৰামকুণ্ড, য'ত আপোনাৰ যিটো আপোনাৰ অৰুণাচলত অৱস্থিত। আমি দীঘলীয়া যাত্ৰা 5 দিনৰ যাত্ৰা, তীৰ্থযাত্ৰাৰ নিচিনাই গাঁৱৰ মানুহৰ লগত আমি যাম। আমি বিভিন্ন ঠাই ফুৰিম, গোটেই বিভিন্ন ঠাই আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিম, ক'ত আমি ৰওঁ, ক'ত আমি চাহ খাওঁ, বিভিন্ন ঠাই আমি এইটো দীঘলীয়া ভ্লগ হ'ব। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ আমি আপোনালোকৰ মাজলৈ পঠিয়াম। এতিয়া বৰ্তমান আছোঁ মই হাবি বৰঙাবাৰী, মৰিগাঁও ডিষ্ট্ৰিক্টৰ হাবি বৰঙাবাৰী নামৰ এখন গাঁৱত। এইখন দেখিছে হাবি বৰঙাবাৰী প্ৰাথমিক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। গতিকে আমি অলপ পিছত আমি যাত্ৰা আৰম্ভ কৰিম। আহক আমি যাত্ৰাৰ লগত আপোনালোকে একেলগে বলক। আমাৰ জাৰ্নিটো সম্পূৰ্ণকৈ চাবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব লাগিব। আৰু চোৱাৰ আগতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক, আমাৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব ফৰ দ্য লেটেষ্ট আপডেট। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান গৈ আছোঁ পৰশুৰামকুণ্ড, যিটো অৰুণাচলত অৱস্থিত। জখলাবন্ধা পালোহি। আহি বৰ্তমান তাৰমানে কিবা খাম, ভোক লাগিছে, ডেফিনেটলি ভোক লাগিব। দুপৰীয়া হ'ল, অলপ দেৰিয়ে হৈছে, খোৱাটো অলপ আহা অলপ ৰাস্তা বেয়া, গতিকে অহাটো অলপ দেৰি হ'ল। দেখিছে মানুহো নামিছে, আমি এতিয়া কিবা খাম বলক হোটেলত। মই আছোঁ বৰ্তমান দেখিছে কলিয়াবৰ হোটেল কলিয়াবৰ। বহুত ভিৰ দেখা নিচিনা পাইছোঁ, বহুত ভিৰ হৈ আছে। গতিকে এটা হোটেলখনত সোমাই আমি মন কৰিলোঁ যে বহুত ভিৰ, গতিকে আমি ঠিক কৰিলোঁ যে কাষত থকা এখন ৰেষ্টুৰেণ্টতে আমি খাম আজি। ৰেষ্টুৰেণ্টখনৰ সন্মুখ পাই গ'লোঁ। এতিয়া সেইটো সঞ্জীৱ আছে, ফটো উঠিবলৈ প'জ দি আছে। এটা কাম কৰোঁ, ৰেষ্টুৰেণ্টটো হ'লেও নহ'ব ন, খাবলৈ হোৱা বস্তুবিলাক কেনেকুৱা লাগে। ফাইনেলি আমি ৰেষ্টুৰেণ্টত বহিলোঁ, অৰ্ডাৰ দিলোঁ চিকেন বিৰিয়ানী। অলপ পিছত আহি পাব, কিমান টাইম লাগে চাওঁ, কাৰণ বহুত টাইম হ'লে গাড়ী গুচি যাব আমাৰ ইয়াতে এইটোৱে। খাদ্য আহি পাই গ'ল, গতিকে সময় নষ্ট নকৰি খাই লওঁ। চাওক আমাৰ খাদ্যবোৰ এবাৰ চাওঁ। চ' তৃপ্তিৰে অলপমান খালোঁ পেটটো ভৰাই। এতিয়া বৰ্তমান আকৌ যাব লৈছোঁ গোটেই মানুহখিনিৰ ওচৰলৈ, মানুহসকলৰ ওচৰলৈ, যাৰ আমি আহিছোঁ। গতিকে চাওক আমি আহিছোঁ। আমাৰ যাত্ৰা বৰ্তমানো অব্যাহত আছে। আমি গৈ আছোঁ পৰশুৰামকুণ্ড অৰ্থাৎ অৰুণাচললৈ। আমি ৰাস্তাৰ কাষত বহুতো কমলা বাগান পালোঁ। এনেকুৱা লাগে যেন কমলাখিনি ছিঙি খাই পেলাম, কিন্তু নোৱাৰি। আপোনালোকে আহিবচোন, বিৰাট ধুনীয়া ঠাই, সকলোফালে সেউজীয়া আৰু পাহাৰ, গছ গছনি একেবাৰে ভৰ্তি হৈ আছে। গতিকে আহিবচোন কেতিয়াবা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। ফাইনেলি আমি পৰশুৰামকুণ্ড পাইছোঁহি। বহুত মানে আঁতৰত আমাৰ বাছখন ৰখাইছে, দেখিছে অৱস্থা, কালিৰ পৰা অৱস্থা নাই। মাজতে এঠাইত ৰখিলোঁ ডিব্ৰুগড়ত। তাৰপিছত এই চাওকচোন, মই দেখাব চেষ্টা কৰিছোঁ, ইমান ধুনীয়া পাহাৰ, নেচাৰেল বিউটি দেখাব চেষ্টা কৰিছোঁ। ময়ো ঠাণ্ডাত কঁপি আছোঁ, এনেকুৱা বতাহ দিছে, চাওকচোন মোৰ চুলি পাগলৰ নিচিনা হৈছে। Wow, so beautiful. হেপী মই ক'ব পৰা নাই, তাৰমানে এনেকুৱা মানে বতাহটোৰ কাৰণে আশা লাগিছে, যদিও ইমান ভাল লাগিছে। তাৰমানে চাওকচোন কেনেকুৱা বতাহ। আহি ব্ৰেকফাষ্ট কৰি লৈছোঁ, কাৰণ বহুত ভোক লাগিছে, কাৰণ জাৰ্ণি কৰি আহিছোঁ দেখিছেই। গতিকে অলপ খাই লওঁ। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি গা পা ধুলোঁ, ফ্ৰেছ হ'লোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। যিসকল মাৰোৱাৰী সম্প্ৰদায়ৰ কিছুসংখ্যক মানুহে ব্ৰেকফাষ্ট দিয়ে আমাক খাবলৈ, পুৰি ভাজি গোলা চামথিং লাইক ডেট। চ' ভাল লাগিলে, বিন্দাছ ফূৰ্তি কৰি খালোঁ। এতিয়া আমি এখন মেলা হয় পৰশুৰামকুণ্ড, যিখন আপোনাৰ এই বিশেষ দিনটোত, বিশেষ 2-3 দিন মেলা এটা হয়। মেলাটো দেখাবলৈ মই চেষ্টা কৰিছোঁ, দেখাম কি কয়।
আৰু most importantly ইয়াৰ যিটো লেক oh my god I can't express actually ইমান ধুনীয়া লেকটো আপুনি চাব পাৰে মই দেখাম অলপ পিছত মই দেখাই আছোঁ লেকটো কাষত গৈ পানীৰ কাষত খেলি ফটো মই ভিডিঅ' মই কৰিম তেতিয়া আপুনি ভালকৈ মন কৰিব এতিয়া সদ্যহতে আপোনালোকে মেলাখন চাওক আৰু সেই ভিউটো চাওকচোন পাহাৰৰ নেচাৰেল যিটো ভিউ গোটেই পাহাৰ এইটো শিল কাটিছে নেকি এইফালে ইমান ধুনীয়া ভিউ এটা হৈছে প্লিজ ভালকৈ চাওকচোন কি ধুনীয়া ভিউ খালি মোবাইলত আপোনাৰ ভালকৈ নুঠাব মানে ভিডিঅ'টো ভালকৈ দেখা নাপাব পাৰে কিন্তু চকুৰে যিটো দেখিছোঁ সেইটো মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ গতিকে অলপ ভালকৈ চাওকচোন গোটেই ভিউটো बाबू ऐसा में से ड्राइवर पूछो 20-25 पीस नहीं दुकानदारी कर रखे नहीं पूछो कहाँ मंडी में 20-25 पीस ফাইনেলি মই দেখাব চেষ্টা কৰিছোঁ কিউট গোল শিল আছে ইয়াত আৰু তাৰ লগতে আপোনালোকক মই এইটো আপোনাৰ লেকটো দেখাব বিচাৰিছোঁ চ' বিউটিফুল আই কান এক্সপ্ৰেছ চাওকচোন এবাৰ ৱাও নাজানো চকুৰে মইতো ব্লু দেখিছোঁ আপোনাৰ কেমেৰাত কেনেকৈ কি কালাৰত বন্দী হৈছে পুৰা কালাৰ ব্লু দেখিছোঁ মই কিমান ধুনীয়া লাগিছে গোটেই ভিউটো মানে অহাটো জাষ্ট সাৰ্থক হৈছে তেনে অনুভৱ হৈছে অলপ আগত মই কৈছিলোঁ যে মই আমাৰ ব্ৰেকফাষ্ট প্ৰভাইড কৰে তাৰ লগতে লাঞ্চো প্ৰভাইড কৰিছে আমি খাই আছোঁ পাছত আকৌ কথা পাতিম কিমান ধুনীয়া চিনেৰী মই চাগে লাইফত আগতে ইমান ভালকৈ দেখা নাই চকুৰ সন্মুখত এতিয়া মই দেখাব চেষ্টা কৰিছোঁ আগতেতো এই পাৰ্টটো দেখাইছোঁৱেই এতিয়া মই এটা এক্সট্ৰা পাৰ্ট দেখাইছোঁ দলংখনৰ এইটো পাৰে যিটো আমি পৰশুৰাম কুণ্ড বুলি কওঁ একজেক্টলি এইখিনি জেগাত আপোনাৰ এই বস্তু যিটো আপোনাৰ আছে যিটো থিয় হৈ ডাঙৰ শিল এচটা এইটো দেখাইছে সেইখিনিতে আপোনাৰ পৰশুৰামে কিবা আপোনাৰ কুঠাৰখন মাৰি দিছিলে বুলি আপোনাৰ এটা জনপ্ৰবাদ চলি আহিছে তাৰ কাষতে এনেকৈ বাঁহ চাহ বান্ধি দিয়ে তাতে তেওঁলোকে মানে এই বিশেষ দিনকেইটাত মানে গা ধুই মানুহৰ পাপমুক্ত কৰে বুলি কয় এটা জনবিশ্বাস চলি আহিছে গতিকে সেইটো আমি সকলোৱে ফ'ল' কৰোঁ চাওক ভালকৈ দেখাব চেষ্টা কৰিছোঁ এই যে শিলচটা দেখিছে ডাঙৰকৈ শিৱকুণ্ড আপোনাৰ শিৱকুণ্ড নহয় আপোনাৰ যিটো আপোনাৰ পৰশুৰাম কুণ্ড দেখিছেনে মন কৰিছেনে এইটো চাবলৈকে আমি মেইনলি আহিছোঁ গোটেই ভিউটো মই আকৌ দেখাইছোঁ কি ধুনীয়া ৱাও আমি নদীখন আপোনালোকক ওচৰৰ পৰা দেখাবলৈ ব্ৰিজৰ পৰা এখন ব্ৰিজ দেখাই দিওঁ ব্ৰিজখন দেখাই দিয়া ব্ৰিজৰ পৰা আমি এটা বেলেগ ভয়ানক ৰাস্তাৰে নামি আহিছোঁ নামি আহি এতিয়া এটা সুৰসুৰীয়া ৰাস্তা জংঘলৰ মাজে মাজে গৈছোঁ কিবা এটা ভাল বস্তু পাবলৈ হ'লে কিবা এটা কষ্ট কৰিবই লাগিব হয় নহয় আহি চাব নহয় সমাজখন ফাইনেলি আমি আহি পাইছোঁৱে আপোনাৰ হেৰি এইখিনি ভাগৰ লাগিছে বহুত এইখিনি চাওকচোন বালিখিনি শিল সৈতে ইমান ধুনীয়া লাগিছে ঠিক মেইন জেগাখিনি পোৱাই নাই ফাইনেলি বহুত কষ্ট কৰাৰ পাছত আহি পালোঁ দেখিছে লেকটো মই একদম ওচৰত আছোঁ এতিয়া লেকটো পানীৰ লগত অলপ খেলিম আহক ঠাণ্ডা কি মজা লাগিছে ৰে আহক নেক্সট আপোনালোকৰ পৰশুৰাম কুণ্ডত নেক্সট বিহুৰ টাইমত আহি যাব বিন্দাছ এনজয় কৰি যাব পাৰিব মানে ভাষা নাই ক'বলৈ বিন্দাছ জেগা এতিয়া পানীৰ লগত অলপ খেলি আছোঁ খুব ঠাণ্ডা পানী মজা লাগিছে আপোনালোকে আহিলেও বিন্দাছ এনজয় কৰিব পাৰিব ইয়াৰ কোনো মানে আপুনি নিৰাশ কোনো পধ্যে নহয় বিন্দাছ জেগা মানে কি একে বাহিৰৰ ঠাইত অহা নাই লাগিছে আপুনি এবাৰ আহি চাওক তাৰপিছত অনুভৱ কৰা বস্তু কেনেকুৱা লাগে একচুৱেলি কেতিয়াও পাহৰিব নোৱাৰা অলপ সময় অতিক্ৰম কৰিলোঁ পৰশুৰাম কুণ্ডত
বহুত এনজয় কৰিলোঁ এতিয়া যাত্ৰা এতিয়াও আমাৰ কিন্তু শেষ হোৱা নাই আমি বহুত ঠাই ঘূৰিবলৈ আছে আৰু ভিডিঅ'বোৰ পাই থাকিব কিন্তু বৰ্তমান এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ ফটোজবোৰ দেখিছে বিন্দাছ ফটো উঠিলোঁ গতিকে আমাৰ ভিডিঅ'বোৰ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব থেংকছ ফৰ ৱাচিং এগেইন